হেল্ল' এভৰিৱান গোৱালপাৰা আহিছে নে নাই বাৰু জনাবচোন আৰু যদিহে গোৱালপাৰা আহিছে তেনেহ'লে সূৰ্য পাহাৰলৈ আহিবলৈ নেপাহৰিব সূৰ্য পাহাৰলৈ আহিব আৰু সূৰ্য পাহাৰ ইয়াতে আহি প্ৰণাম কৰি আৰু ওপৰৰ ফালে আহিলে আপোনালোকে দেখা পাব মা আকাশী গংগা ইয়াতে আছে মা আকাশী গংগালৈ আহি ইয়াতে আপোনালোকে জোতা চেণ্ডেল প্ৰৱেশ নিষেধ বুলি কৈছে ইয়াতে জোতা চেণ্ডেল তলতে খুলি আহি আপোনালোকে সোমাই আহিব আৰু গোফাইদি এনেকৈ সোমাই আহিব লাগিব তাতে ভিতৰত বাবা এজন বহি আছে তাতে মা আকাশী গংগাৰ পানী পোৱা যায় বুলি কোৱা যায় পবিত্ৰ পানী হয় যিটো পানী খালে বা গাত লগালেও বেমাৰ আজাৰ নোহোৱা হয় বুলি কোৱা যায় সেইবাবে আমি উঠি আহিছোঁ আৰু বাবাজনে আমাক মন্ত্ৰ মাতি অলপ পূজাও কৰি দিলে আৰু এয়া নহয় মা আকাশী গংগাৰ পানী এই কাপোৰখিনি যে আছে ৰঙা কাপোৰখিনি তাৰ তলত পানীখিনি আছে আৰু এই পানীখিনি কেতিয়াও নুশুকায় মানে পূৰা শুকায়ো নাযায় পূৰা উঠিও নাহে এনেকৈ কৈছে আৰু আমাক তাৰপাছত তাতে আপোনালোকে যদিহে বটল আনে তেনেহ'লে বটলত পানীখিনি ভৰাই লৈ যাব পাৰিব মা গংগাৰ পানী আৰু যদি নাই এনেকৈ ব্যৱস্থা কৰি পলিথিনতো বান্ধি দিয়া হয় তাৰপিছত আমাক পূজা কৰি দিছে পূজা কৰি ধুনীয়াকৈ কথাখিনি বুজাই দিছে আৰু ইয়াতে কৈছে যে পানীৰ তলত শিপা আছে কিন্তু ভিডিঅ' উঠোৱা নহ'ল যেনিবা পানীৰ তলত শিপাখিনি হ'লেও আমি বটল লৈ যোৱা নাছিলোঁ যে বটল এটা দি আমাক তাতে পানী ভৰাই দিছে আৰু সেই মা গংগাৰ পানী আমি ঘৰতে লৈ আহিছোঁ বেমাৰ আজাৰ হ'লে এনেকৈ আপোনালোকে ঘৰত এইটো পানী ছিটাবও পাৰিব আৰু বেমাৰ আজাৰ হ'লেও বাচ্ছাবিলাকক বা ডাঙৰকে সকলোকে খুৱাব পাৰিব ব'লক এতিয়া আমি অলপ নমো কৰি লওঁ আমি গুৱাহাটীৰ পৰা আৰু কোৱা হয় যে আকাশৰ পৰা পানী অহা বুলিও কয় সেইবাবে মা আকাশী গংগা বুলি কোৱা হয় পূজাখিনি কৰি অহাৰ পাছত ভিতৰেদি সোমাই অহাৰ পাছত এইখিনি দেখিছে ধুনীয়াকৈ খোলা জেগা আছে ওপৰলৈও যাব পাৰে আমি যেনিবা বাচ্ছাবোৰ লৈ যোৱাৰ কাৰণে ওপৰৰ ফালে যোৱা নাছিলোঁ চাই ল'ব ধুনীয়া পৰিৱেশ এটা তলৰ মন্দিৰখিনি সকলোখিনি ধুনীয়াকৈ দেখা পায় আৰু ধুনীয়াকৈ পূজা পাতল কৰি আকৌ সেই গোফাফালেদিয়ে আপোনালোকে ওলাই আহিব লাগিব ওলাই আহোঁতে অলপ সাৱধান বাচ্ছাবোৰ লৈ গ'লে অলপ ভালদৰে ধৰিব বুলি লৈ আহিব সঁচাকৈ কৈছোঁ মন্দিৰটোত আহি খুবেই বেছি ধুনীয়া ঠাণ্ডা পৰিৱেশ মানে ভাল লাগিছে আৰু যদিহে যোনসকলে অহা নাই প্লিজ আপোনালোকে আহিব গোৱালপাৰা সূৰ্য মন্দিৰ সূৰ্য পাহাৰ আৰু ইয়াতে কৈছে যে 99,999 শিৱলিংগ আছে বুলি কাশীধাম বুলি কোৱা হয় ছেকেণ্ড কাশীধাম বুলি কোৱা হয় সকলোৱে আহিব আৰু এনজয় কৰিব